নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব বন্ধু বান্ধৱীসকল বৰ্তমানে ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা মেঘমল্লাৰ ধাৰাবাহিকখনত জুনৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃততে কোন তেওঁৰ ঘৰ ক'ত বৰ্তমান তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল জুনৰ প্ৰকৃত নাম হৈছে শিল্পীশিখা বৰা তেওঁৰ ঘৰ যোৰহাটত শিল্পীশিখা বৰাৰ জন্ম হৈছিল 1997 চনত তেওঁৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ BA কমপ্লিট কৰিছে শিল্পীশিখা বৰাৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাক আৰু তেওঁ আছে তেওঁ অভিনয় কৰা ধাৰাবাহিকখনৰ নাম হ'ল জীৱন নদীৰ ঢৌ আৰু তেওঁ কেইবাটাও মিউজিক ভিডিঅ'ত অভিনয় কৰিছে লগতে তেওঁ থিয়েটাৰতো অভিনয় কৰে বন্ধু বান্ধৱীসকল মেঘমল্লাৰ ধাৰাবাহিকখনত জুনৰ অভিনয় চাই আপুনি বাৰু কেনে পাইছে কমেণ্ট কৰি জনাবচোন বন্ধু বান্ধৱীসকল আমি জানিব পৰা মতে শিল্পীশিখা বৰা কোনো প্ৰেমৰ সম্পৰ্কত নাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'ৰ সৈতে লগ হ'ম যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব